কৃত্ৰিম জোন এতিয়া অতীত এবাৰ চীনৰ কৃত্ৰিম বেলি দিনৰ পিছত ৰাতি ৰাতিৰ পাছত দিন এয়াই প্ৰকৃতিৰ নিয়ম কিন্তু বিশ্ব ব্ৰহ্মাণ্ডৰ এই নিয়মও এবাৰ ব্যতিক্ৰম হ'ব ব্যতিক্ৰম হ'ব চীনত কৃত্ৰিম চন্দ্ৰৰ পাছত এবাৰ চীনে গঢ়ি তুলিব কৃত্ৰিম সূৰ্য যাৰ উত্তাপ হ'ব প্ৰকৃত সূৰ্যতকৈ ছগুণ অধিক কৃত্ৰিম সূৰ্য গঢ়াৰ পৰীক্ষণ সফলতাৰে সম্পন্ন পৰীক্ষা সম্পন্ন কৰিলে চীনৰ হেফি ইনষ্টিটিউট অফ ফিজিকেল সায়েন্সে কৃত্ৰিম সূৰ্যৰ স্বপ্ন সাৰ্থক হোৱাৰ পাছত কি হ'ব একাকাৰ হ'ব চীনৰ দিন আৰু ৰাতি দিনৰ দৰে পোহৰ হ'ব নিশাও কৃত্ৰিম পোহৰত উজলি উঠিব নিশাৰ চীন চীনত নাথাকিব নিশাৰ অন্ধকাৰ থাকিব কেৱল পোহৰ হয় 24 ঘণ্টাই চীনত থাকিব পোহৰ কিন্তু প্ৰশ্ন হৈছে পাৰমাণৱিক শক্তিৰ বিকৰণৰ ফলত প্ৰাকৃতিক ভাৰসাম্যৰ ওপৰত পৰিব নেকি বিৰূপ প্ৰভাৱ নেশ্যনেল ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ